তো গাইজ এটা মৰ্ণিং ভিডিঅ' আপোনালোকে সকলোৱে চাওক ভিডিঅ'টো। দাদা এজনে জুবিনদাৰ ন্যায়ালয় আৰু কোনে কি মাৰিছিলে জুবিনদাক, কোনে কি কথা চব কথা কৈছে আপোনালোকে সকলোৱে চাওক। আৰু ওপৰত এখন ফটো দিছোঁ, এইটো ভালকৈ লক্ষ্য কৰিব যে মানুহজন কেনেকুৱা আছিলে। সেইজন মানুহৰ কাম হয় আৰু বেলেগ মানে কোনো মানুহৰ কাম নহয়। এইটো আপুনি সকলো ৰ'ব শুনক, মাত্ৰ মই দুটা কথা কাম মই শিলচৰৰ পৰা আহিছো। মোৰ নাম মাধৱ গগৈ, চাইংবাহাদী গাঁৱত মোৰ ঘৰ, বৰিয়াগৰ থানা মোৰ। শুনক, এই জুবিনদাৰ যে মৃত্যু হ'ল, আচল কালপিত কোন আপোনালোকে জানেনে? নাজানো। নাজানে। আচল ৰুগু বইলটো ধৰা পৰিছে নে? নাই পৰিবনে? এইখন চৰকাৰ থাকিলে মোৰ নাম মাধৱ গগৈ, কাইলৈ মোক পুলিচে এৰেষ্ট কৰিব পাৰে, কোনো কথা নাই, জেলত সোমাই যাম। কিন্তু আচল কালপিতটো, মেইন কালপিতটো বেলেগত আছে। তো গাইজ এই ভিডিঅ'টো চাইবি না, অকল এটা কথা বুজা গ'ল। দাদাই যিখিনি কথা কৈছে সেইখিনি মানে একদম স্পষ্টভাৱে সত্য কথা। আৰু এটা কথা কৈছোঁ, যেতিয়ালৈকে মানে এই চৰকাৰখন থাকে, বিজেপি চৰকাৰ থাকে, এতিয়ালৈকে জুবিনদাক ন্যায় দিব নোৱাৰে। যিনেকি এইটো চবেই জানে, সকলোৱে জানে যে এইটো ভিডিঅ'ৰ ওপৰত মই এটা ফটো দিছোঁ। সেই ফটোটো আপোনালোকে সকলোৱে চাওক যে মানুহজন মুখতে হাঁহিছে, অন্তৰত কি আছে মানে ক'ব নোৱাৰে। আজিলৈকে জুবিনদাক ন্যায় দিব পৰা নাই। সেইটো ক্ষেত্ৰত যদি কোনোবাই কিবা এটা কয়, পুলিচ প্ৰশাসনক দিয়ে, মাৰপিট কৰে, কিবা কৰে, কেলৈ মানে মেইন ঘাগুটো যদি মাননীয় সেইজনে হয়, নাম মেনশ্যন নকৰোঁ, যদি সেইজনে হয় তেতিয়াহ'লে এইকেইটা আৰু কিনো আৰু, এইকেইটা পইচা দিলে চব হাৱা হৈ যায়। চৰকাৰ যেতিয়ালৈকে চেঞ্জ নহয় তেতিয়ালৈকে জুবিনদাই ন্যায় নাপায়। যিদিনাখন চৰকাৰ চেঞ্জ হ'ব সেইদিনাখনে জুবিনদাই ন্যায় পাব। আনকিদিনা আপোনাৰ যিমান কান্দি কুন্দিও একো লাভ নাই, জুবিনদাই এনেও ন্যায় নাপায় যেতিয়ালৈকে চৰকাৰ চেঞ্জ নহয়। আৰু এতিয়া যেনেকি তেওঁলোকক কাৰাগাৰত থৈছে, ক'ৰবাত থৈছে, খুৱাই বোৱাই পূৰা ভালকৈ ৰাখিছে, আৰু অলপ খুৱাই ৰাখক যাতে আৰু অলপ ভাল হওক। যিদিনাখন চৰকাৰ চেঞ্জ হ'ব, যদি আপোনালোকে একো কৰিব নোৱাৰে, ৰাস্তা ঘাটত পঠিয়াই দিব, লেংটা কৰি মৰা হ'ব। Would like to take notes.